वेलकम बैक टू माई चैनल आको आहिलो आपनलोকৰ মাজত নতুন ভিডিও লৈ আজি মই কোন ধৰণৰ ৰেচিপি ভিডিও নিদিও আজি অলপ উলাই যাম ফুৰি আহো লকডাউনৰ কাৰণে মান ফুৰা হোৱা নাই ঘৰুমৰ ভিতৰতে অকল কামতে উলাই যাওঁ আৰু হুমুৱা হৈছে হেকাৰণে ভাবিছো আজি বাহিৰটো ভিডিও দিও কিমানে ৰুমৰ ভিতৰতে ৰেচিপি ভিডিও দি থাকিম আপোনালোকৰ চাইটো বৰ লাগে চাগে আজি ভাবিছো অলপ ফুৰি আহো আৰু দাদা এজনৰ চিনাকি নতুন মানে পাসপোর্ট দোকান খুলিছে তাতে আমি বিৰিয়ানি খাব যাম এতিয়া ৰুমত একো খোৱা নাই উঠিয়ে মানে উঠিছো বহুত দেৰিকে উঠি এতিয়া ফুৰিব যাম আমি আৰু খাওঁ তাতে দেখাম আপোনালোককো মই তেতিয়ালৈকে ৰেডি হৈ লওঁ ৰেডি হৈ মই ওলাই আহিলো বহুত গৰম লাগিছে চকু পানী নিচিনা ওলাই গৈছে এতিয়া মই বেটাৰী ৰিক্সা লগত যাম ৰিক্সাত উঠিলো মই গৈ আছো কলেৰা গলিত আমাৰ গাহৰি মাছ চব পোৱা যায় আহি পালোঁ নামিলোঁ ৰিক্সাৰ পৰা এতিয়া গৈ আছো ফাৰ্ষ্টতে খাই ল'ম তাৰপিছতে যাম ফুৰিব আহি পালোঁ আমি ফাইনেলি ইমান ডাঙৰ নহয় কাৰণ নতুনকৈ খুলিছে লাহে লাহে ডাঙৰ হ'ব আৰু এয়া আমাৰ চিকেন বিৰিয়ানি দিলে টেষ্ট কৰি আপোনালোকক জনাই আছোঁ কেনে লাগে এতিয়া খাম চিকেন চাওমিন বিৰিয়ানি খাই হৈ গ'ল এতিয়া খাম টেষ্ট কৰি জনাই আছোঁ কিমান টেষ্টি হয় চিকেন চাওমিনটো মোৰ বিৰিয়ানিকৈ চিকেন চাওমিন খাই বহুত ভাল লাগিল এখন গণেশগুৰি নয়নপুৰ হুমুৱা সুবনশ্ৰী হোটেলৰ তলতে আছে যদি আহিব বিচাৰে আহিব পাৰে বহুত টেষ্টি হয় চাওমিন বহুত গৰম খাই হৈ গ'ল তামোল চুবাই লৈছোঁ আৰু এতিয়া আমি চিটি চেণ্টাৰ গৈ আছোঁ খোজকাঢ়ি বেছি দূৰ নহয় গাড়ীত উঠিব মন নাই সেইকাৰণে খোজকাঢ়িয়ে গৈ আছোঁ আহি পালোঁ চিটি চেণ্টাৰ ইয়াতে আমি গৰমত এচি হাৱা খাবলৈ আৰু ফটো মাৰিবলৈ আহিছোঁ আৰু পুৰা ঠাণ্ডা ঠাণ্ডা ভাল লাগি আছে 15 আগষ্টৰ কাৰণে বহুত ধুনীয়াকৈ সজাইছে বহুত মানুহ হয় ইয়াতে ফটো মাৰিবৰ কাৰণে বহুতে আহে আমাৰ নিচিনাই বা এজনী কুৰ্তি চাই দিব গৈছিলে চাই দিলোঁ কিন্তু ইয়াৰ পৰা ল'ব নোৱাৰি দেই বহুত দাম হয় নাই লোৱা মই এনেই চালোঁহে আৰু এতিয়া ওপৰত অলপমান যাওঁ ফটো চটো মাৰোঁ ইয়াত ট্ৰেইন ওপৰতে চলে সৰু ডাঙৰ চবেই উঠিব পাৰে উঠিছে মানুহে মজা ফটো বহুত মাৰিলোঁ যাওঁগৈও এতিয়া আমি পানী পুৰি খাম বহুত দিনৰ মূৰত পানীপুৰি খালোঁ মই পানীপুৰি খাই হোৱাৰ পাছত আম দেখিলোঁ ইমান ডাঙৰ ডাঙৰ আম
আৰু এটাতে 1 কেজি হৈয়ে যায়, 1 কেজি 60 হয়, 50 ল'ব গ'লোঁ, আংকলে নামানিলে মোৰ কথা। জাষ্ট আহি পালোঁ, বহুত ভাগৰ লাগি গৈছে, পূৰা দিনটো ফুৰি পিনি ফুলা হৈ গৈছোঁ, এনেই ফুলা আৰু ফুলা হৈ গ'লোঁ। ৰ'দ বহুত গৰম। ঠিক আছে, নহ'লে মই ফ্ৰেছ হৈ লওঁ। ফ্ৰেছ হৈ গ'লোঁ মই। এতিয়া মই আম খাম। বলক তেতিয়াহ'লে কাটি লওঁ। ইমান ডাঙৰ, অলপ গেলা হৈছে। চাওক, বহুত ডাঙৰ হয়। এতিয়া কাটি খাওঁ। মিঠা। মই একো জলকীয়া একো মিক্স কৰি নাখাওঁ, এনেকৈ ভাল পাওঁ মই। ঠিক আছে, নহ'লে আহিলে আহোঁ, লগ পাম নেক্সট ভিডিঅ'। যদি মোৰ ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ঠিক আছে, নহ'লে বাই বাই।